মানসিকভাৱে মানে বিকাৰগ্ৰস্ত আমাৰ ল'ৰা ছোৱালীবিলাক হয়। বহুত কাৰণত হয়। কিছু ড্ৰাগছেই হওক বা মাদক দ্ৰব্যই হওক। আৰু মই পিছত সময়ো বহুত মৃত্যুঞ্জয় বসুমতাৰী ছাৰ অহাৰ কথা আছিল, কিন্তু তেওঁ যোৱাকালিহে খবৰ পালো সন্ধিয়া সময়ত তেওঁ আহিব নোৱাৰে। তেওঁক আকৌ মই ধন্যবাদ জ্ঞাপন কৰিছো। আকৌ এবাৰ বহুত ল'ৰা ছোৱালী স্কুললৈ নাযায়। আৰু এটা ইছ্যু আছে, স্কুলত যদি গৈছেও ল'ৰা ছোৱালী স্কুলৰ পৰা ড্ৰপ আউট কৰিছে। চ' যেতিয়া আমি চাইল্ড প্ৰটেকশ্যন মেজাৰ্ছ বুলি কওঁ, এইবিলাককো সামৰি ল'ব লাগে। যেনে এটা চাইল্ডে নিজৰ ৰাইটটো কেতিয়া গম পাব যে মোৰ নিজৰ কি কি ৰাইট আছে, তেওঁ লিটাৰেট হলেহে জানিব। এইটোৰ কাৰণে তেওঁ স্কুল যাব লাগিব। চ' একচুৱেলি ছ'চিয়েল ৱেলফেয়াৰৰ স্কিমবিলাক বা মেজাৰবিলাক অহাৰ আগতে এডুকেশ্যনটো বেছি ইম্পৰ্টেণ্ট। এডুকেশ্যনটো হলেহে আমি তেওঁলোকক বুজাব পাৰিম। কোকৰাঝাৰৰ এই গৌৰাং ভেলী হোটেলত ইমান ধুনীয়াকৈ এটা চাইল্ড প্ৰটেকশ্যনৰ ওপৰত আলোচনা বহিছে। 4টা ডিষ্ট্ৰিক্ট, ওদালগুৰি, বাক্সা, চিৰাং আৰু কোকৰাঝাৰ। এইটো খুব মানে আমাৰ শিশুসকলক আমি কেনেকৈ সুৰক্ষা দিব লাগে, এই আলোচনাটো খুবেই ভাল হৈছে। ইয়াত EM দনেশ্বৰ গয়াৰী মহোদয় উপস্থিত থাকি যথেষ্ট উৎসাহিত কৰিলে। আৰু বিশেষকৈ আমাৰ BTCৰ CSD ছ'চিয়েল ৱেলফেয়াৰৰ কুলদীপ বসুমতাৰী, তেওঁ যথেষ্ট আজি ইয়াত ভাগ লৈ কিছুমান আঁচনিৰ ক্ষেত্ৰত শিশুসকলক সুৰক্ষিত কৰাৰ কাৰণে আলোচনাত তেওঁ অংশ ল'লে। আৰু কিছুমান চৰকাৰীভাৱে BTC চৰকাৰী হিচাপত চাইল্ড ৱেলফেয়াৰ কমিটিৰ যোগেদি এই শিশুসকলক সুৰক্ষিত কৰাৰ কাৰণে তেওঁ কিছুমান ফাণ্ডৰ কথা ক'লে। তাৰ কাৰণে তেওঁলৈ ধন্যবাদ থাকিল। আৰু আমি বিচাৰিছোঁ, মই যদিও বা কোকৰাঝাৰ জিলা চাইল্ড ৱেলফেয়াৰ কমিটিৰ চেয়াৰপাৰ্চন হওঁ, তথাপি মই বিচাৰিম যে গোটেই BTC ৰিজনৰ 4টা জিলা মিলি আমি কিছুমান কাম কৰিব লাগিব। আৰু আমাৰ ভৱিষ্যত নাগৰিক শিশুসকল যেনেকৈ সুৰক্ষিত হ'ব পাৰে। ইয়াত চাইল্ড মেৰিজৰ কথা বহুত আহিছে। সঁচাকৈ চাইল্ড মেৰিজত আইন যদিও আছে, তাত দণ্ডনীয় হয়। যিসকল চাইল্ড মেৰিজৰ লগত জড়িত হয় তেওঁলোকক 2 লাখকৈ দণ্ড দিয়া হয়। আৰু যদি ছোৱালীবিলাককো কেতিয়াবা ৰেস্কিউ কৰি অসমত ৰাখিবলগীয়া হয়, আৰু কেতিয়াবা গাৰ্জেনসকলে উভতাই লৈ যায়। কিন্তু ইয়াৰ ক্ষেত্ৰত কিছুমান ছোৱালীবিলাকেই বেছি ভিক্টিম হয়। কাৰণ ছোৱালীবিলাক যেতিয়া মানে কিছুমান ফিজিকেল ৰিলেশ্যন বা ছেক্সুৱেল এবিউচত যায়, তেতিয়া সমাজখনে বা গাঁওখনে বা ঘৰৰ মানুহবিলাকে তেওঁলোকক গ্ৰহণ নকৰে। ছোৱালীবিলাক যদিও বা ছেক্সুৱেল এবিউচৰ ক্ষেত্ৰত ল'ৰা ছোৱালী মিলি কিছুমান কামটো হয়, তথাপি ল'ৰাবিলাক নিজৰ ঘৰত মানে পুনৰ সংস্থাপন পায়, যদি ছোৱালীবিলাক নাপায়। সেই ক্ষেত্ৰত আমি কেনেকুৱাকৈ আগুৱাব পাৰোঁ, সেইটোৱে আলোচনা কৰা হ'ব। আজি ডিচিশ্যন কিছুমান লোৱা হ'ব। আৰু আমি বিচাৰিছোঁ যে BTC যিহেতু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে, ইয়াত BTC এলেকাত কোকৰাঝাৰত এটা মানে চেণ্ট্ৰেলি হেড অফিচ হিচাপে থাকিব লাগে। আৰু 4টা জিলাত চাইল্ড ৱেলফেয়াৰ কমিটি যে এক্টৰ কাৰণে অফিচবিলাক বেলেগকৈ থাকিব লাগে, যিটো অফিচত চাইল্ড ফ্ৰেণ্ডলি হয়, য'ত নেকি শিশুসকলক বাহিৰৰ পৰা উভতাই আনি বা চাইল্ড লেবাৰ হিচাপে কাম কৰি থকা ল'ৰা ছোৱালীসকলক যাতে আমি সিহঁতক মানসিকভাৱে মানে বিকাশ কৰিব পাৰোঁ, সেইটোৰ কাৰণে আমাৰ প্ৰচেষ্টা থাকিব। আৰু যিসকল মেণ্টেল চেলেঞ্জ আমাৰ ল'ৰা ছোৱালীবিলাক হয়, ড্ৰাগছৰ কাৰণেও হয়, সিহঁতক আমি কেনেকৈ ৰিহেবিলিটেট কৰিব লাগে বা স্বাস্থ্যজনীন আমি কেনেকৈ তেওঁলোকক দক্ষ এটা নাগৰিক কৰিব পাৰোঁ, সেইটোৱে আমাৰ চেলেঞ্জ থাকিব। শিশু সুৰক্ষাৰ ওপৰত BTC পৰ্যায়ৰ এখন আমাৰ BTC অঞ্চলত যিহেতু বহু বছৰ ধৰি এটা সংঘৰ্ষ জৰ্জৰিত এটা অঞ্চল, ইয়াতে শিশুসকল বহুত কঠিন সময় পাৰ কৰি আহিব লগা হৈছে। আৰু এই কঠিন সময়ত আমি BTC অঞ্চলৰ
সকলোৱে মিলি পেলাই ইয়াতে চাইল্ড ৱেলফেয়াৰ কমিটিজবিলাকে হওক বা আমাৰ ডিষ্ট্ৰিক্ট চাইল্ড প্ৰটেকশ্যন ইউনিটবিলাকে হওক বা আমাৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এডুকেশ্যন ডিপাৰ্টমেণ্ট আমি সকলো NGOs মিডিয়া সকলোৱে মিলি পেলাই বহুত কাম কৰিলোঁ এইকাৰণে BTC অঞ্চলত আজি ইমান কঠিন সময় পাৰ হৈ যোৱাৰ স্বত্তেও আমাৰ শিশুসকলৰ সুৰক্ষাৰ কাৰণে বহুতখিনি কাম হৈছে এইটো এটা পৰ্যালোচনা কৰাৰ আজি মানে এইটো মানে আলোচনা চক্ৰ কৰিছোঁ তাৰ লগতে অনাগত দিনত আমি কেনেকৈ কাম কৰি যাব লাগিব ইয়াতকৈ বেছি ভাল আমি কেনেকৈ কাম কৰিব পাৰিম ইয়াৰ ওপৰত ইয়াতে আলোচনা হৈছে বহুত ইয়াতে ডিপাৰ্টমেণ্টৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট CWC DCPOৰ মানুহ NGOৰ মানুহ মিডিয়াৰ মানুহ সকলোৱে একেলগে মিলি পেলাই আমি এটা ভাল পৰিৱেশৰ আলোচনা কৰি মানে অনাগত দিনবোৰত ইফেক্টিভলি আমাৰ শিশুসকলৰ সুৰক্ষা আৰু তেখেতসকলৰ গুণগত শিক্ষাৰ কাৰণে কেনেকৈ আমি এটা ভাল পৰিৱেশ গঠন কৰিব পাৰোঁ তাৰ ওপৰত আজি এইটো আলোচনা চক্ৰ ইয়াতে কৰা হৈছে